ke Tokjir Kathar Dole Difu Karbi Anglong Pen Ninon Dance Divani Season 4 Long participate dun lo please pen niphan nang vote dun tha vote ki PG par Jio Cinema app download vi pen please pen nang vote dun tha and every Saturday Sunday 9:30 PM niphan nang thek dun long po Colors TV long kardom Tokjir Kathar Doli aphan vote ki hampi Tokjir Kathar Doli aphan vote bidungra angsong angding an kipali dunchi aphan rat thur baksi vote ki hampi Mumbai along non ki kan kachipati National Color TV Dance Divani Season 4 along Assam Koina Sivsagar Tokjir Kathar Doli 7 years ki kan kachipati dun alang linon puthot angdeng mati round along kipali dun unji aphan rat atum akang hon lapen rat atum kasapor dun akinang sok lasipini rat hur paksi alang liphan puthot around along anki pali dun fu unji aphan vote ki hampi adopo news desk Birtalai নমস্কাৰ আমি সমূহ শিৱসাগৰবাসী তথা অসমবাসী তথা ভাৰতবাসী ৰাইজলৈ আমি এটা অনুৰোধ জনাইছো আপোনালোকে জানে যে আমাৰ এটা জনপ্ৰিয় চেনেল ভাৰতবৰ্ষৰ কালাৰ্ছ টিভিৰ ডান্স দিৱানী নামৰ এটা অনুষ্ঠান সিজন 4 চলি আছে এই সিজন 4ত আমাৰ অসমৰ পৰা তকজিৰ কাঠাৰ দলে 7 বছৰীয়া এটা খুব মৰম লগা শিশুৱে তাত ডান্সত অংশগ্ৰহণ কৰিছে আৰু এই অংশগ্ৰহণৰ লগতে পৰৱৰ্তী ৰাউণ্ডলৈ যাবৰ কাৰণে অহা শনিবাৰে ৰাতি 9:30 বজাত আমাৰ এই ডান্স দিৱানে অনুষ্ঠানটিৰ ভোটিং লাইন খোলা থাকিব এই ভোটিং লাইনত আমি সমূহ অসমবাসীৰ ৰাইজ তথা ভাৰতবৰ্ষ আৰু শিৱসাগৰ তথা আমি উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাইজক তকজিৰ কাঠাৰ দলেক আমি ভোট দিবৰ কাৰণে অনুৰোধ জনাইছো আৰু আপুনি তেওঁক ভোটটো দিবলৈ হলে প্ৰথমতে আপোনালোকে জিঅ' চিনেমা এপছটো ডাউনলোড কৰিব লাগিব আৰু জিঅ' চিনেমা এপছটো ডাউনলোড কৰাৰ পাছত আপোনালোকে অহা শনিবাৰে 23 তাৰিখে ৰাতি 9:30 বজাৰ পৰা আপোনালোকে ভোটিং লাইনটো খোলা থাকিব আপোনালোকৰ জিঅ' চিনেমা যেতিয়া আপুনি এপছ ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত এক্টিভ কৰাৰ পাছত আপুনি দেখিব এই ভোটিং লাইনটো আপোনাৰ টিভিত আপোনাৰ মোবাইলত শ্ব' কৰিব শ্ব' কৰাৰ পাছত আপুনি তকজিৰক ভোটটো দি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সন্মান গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে আমি অনুৰোধ জনাইছো আমি যিদৰে আমাৰ দেৱজিৎ সাহাক আমি জিকাই আনিছিলো গোটেই অসমবাসী ৰাইজে ঠিক তেনেকৈ আমি ভাবিছো তকজিৰকো আমি এই মৰম লগা ল'ৰাটোক জনগোষ্ঠীয় ল'ৰাটোক আমি জিকাই আনি আমি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিবলৈ আমি সকলো ৰাইজকে অনুৰোধ জনালো নমস্কাৰ আপোনালোক সকলোৱে গম পাই আছে যে কালাৰ্ছ টিভিৰ দ্বাৰা আয়োজিত ডান্স দিৱানী সিজন 4 তাতে আমাৰ অসমৰে সন্তান তকজিৰ কাঠাৰ দলে তেখেতে সেই প্ৰতিযোগিতাত যোগদান কৰি আছে আৰু বৰ্তমান তেখেত ভোটিং পৰ্যায়লৈ আগবাঢ়ি গৈছে গতিকে এই মুহূৰ্তত সমূহ অসমবাসী ৰাইজৰ মৰম আৰু এই আমাৰ তকজিৰক প্ৰয়োজন হৈছে গতিকে আমি সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছো তেখেতসকলে ভোট প্ৰদান কৰি তকজিৰক পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাত সহায় কৰিব বুলি আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো আপোনালোকে অহা 23 তাৰিখ নিশা 9:30 পৰা ৰাতিপুৱা দেওবাৰৰ ৰাতিপুৱা অৰ্থাৎ 24 মাৰ্চ দেওবাৰে ৰাতিপুৱা 9 বজালৈকে আপোনালোকে ভোট প্ৰদান কৰিব পাৰিব 9:30 ন তাৰ পিছতে আপোনালোকে তেখেতক ভোট প্ৰদান কৰিবলৈ হলে জিঅ' চিনেমা এপটো ডাউনলোড কৰি ল'ব লাগিব আৰু জিঅ' চিনেমা এপ ডাউনলোড কৰাৰ পিছত তেখেতক সেই এপৰ দ্বাৰা ভোট প্ৰদান কৰিব পাৰিব লগতে আপোনালোকে তেখেতৰ যি পাৰফৰ্ম কৰিব যিখিনি পাৰফৰ্মেন্স আছে এইখিনি উপভোগ কৰিব পাৰিব